Hello everyone, welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। সো এইটো ভিডিও সেই সকল মহিলাৰ কাৰণে যোনে নেকি লাখপতি বাইদেউৰ কাৰণে এপ্লাই কৰিছিল। আপোনালোকে বহুতে সুধি আছিল আৰু বহুতে ভাবি আছে যে লাখপতি বাইদেউৰ 10000 টকা পাম নে নাপাম। হেতু পাবলৈ আৰু কি কাম কৰিব লাগিব সকলো জানিবলৈ ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাব। তাৰ আগতে আপুনি যদি প্ৰথমবাৰ মোৰ চেনেলটোত আহিছে তেতিয়া হলে চেনেলটোত সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ দিব যাতে এনে ধৰণৰ ইনফৰমেটিভ ভিডিওবোৰ আপডেট আপোনালোকে পাই থাকে। সো বহুতে ভাবি আছিলে সো হে ডাউট আজি ক্লিয়াৰ কৰি দিম। সো আপোনালোকৰ যদি কোনোবা যদি তেনেকৈ ভাবি আছে পাম নে নাপাম সো এই ভিডিওটো শেষলৈকে চাব তেতিয়া সকলো কথা আপোনালোকে বুজি পাব আৰু নিশ্চিন্ত মনে থাকিব পাৰিব। সো হেকেটা আপোনালোকে যদি কৰি থৈছে তেতিয়া হলে আপোনালোকৰ সকলো 10000 টকা আপোনালোকে পাই যাব। সো প্ৰথমতে আপোনালোকে যোনটো বেক সাইডে যে ফটো লগাব দিছিলে ফটোকপি আপোনালোকে সাইজ মতে লগাইছে নে যদি লগাইছে আপোনালোকৰ এই ফৰ্মখন ক্লিয়াৰ হৈ যাব। সো নেক্সট আহিলে আপোনালোকৰ যোনটো লোকেশন জিপিএস মেপত যে ফটো মাৰিছিলে ফটোকপি কেনেকৈ মাৰিছে আপোনাৰ লেটিটিউড লংটিটিউড ডেট টাইম কেনেকৈ আপোনাৰ আগৰ যোনটো ফটো মাৰিছিলে হেকেটা লোকেশনতে আপোনালোকে ফটোকপি মাৰিছেনে যদি মৰা নাই তেতিয়া হলে আপোনালোকৰ ৰিজেক্ট হ'ব পাৰে। সো হেকেটা ভালকে যদি মাৰিছে আপোনালোকে নিশ্চিন্ত মনে থাকিব পাৰে আপোনাৰ 10000 টকা সোমাব। সো নেক্সট আহিলে আপোনালোকৰ যোনটো 10000 টকা ফৰ্মখন হে ফৰ্মখন আপোনালোকে কেনেকৈ ফিল আপ কৰিছে আপোনালোকৰ যদি এমআইএস কোড দিয়াত ভুল কৰিছে তেতিয়া হলে আপোনাৰ ফৰ্মখন ৰিজেক্ট হৈ যাব। যদি ভালকে ফিল আপ কৰিছে তেতিয়া হলে আপোনালোকৰ একো চিন্তা কৰিব লাগে নাই আপোনালোকৰ বেংক একাউণ্টত পইচাটো সোমাব। নেক্সট আহিলে আপোনালোকৰ যোনটো বিজনেছ প্ল্যান ফৰ্মখন সো এই ফৰ্ম কেখন কেনেকৈ ফিল আপ কৰিছে কিছুমানে দাঁতখাল দিছে কিছুমানে যোনটো এগ্ৰিকালচাৰ দিছে কিছুমানে আকৌ গাহৰি পালন দিছে। সো আপুনি যোনটো দিছে সেই গোটেইকেইটা আপোনালোকে কেনেকৈ ফিল আপ কৰিছে সেইটো মেইন কথা কাৰণ লোন ফৰ্ম যোনটো বিজনেছ প্ল্যান ফৰ্ম যোনটো হেতু আপোনালোকে ভালকে ফিল আপ কৰিলেহে চৰকাৰে হেতু আপোনালোকক সাহায্য হিচাপে দিব। সো আপুনি যদি প্ল্যানিং কৰিব বিচাৰে তাৰ বা বিজনেছ কৰিব বিচাৰে তেতিয়া হলে আপোনালোকে ভালকে দিব লাগিব কাৰণ এজন ব্যৱসায়ী ভালকে প্ল্যানিংটো বনাই লয়হে গোটেইকেইটা কাম কৰে। সো হেতু আপোনালোকক চৰকাৰে চাব যদি হেতু হিচাপ আপোনালোকৰ ভাল হৈছে তেতিয়া হলে আপোনালোকে এই গোটেইকেইটা পইচা আপোনালোকে পাব। সো এইকেইটা ডকুমেন্টছ যদি আপোনালোকৰ ক্লিয়াৰ হৈ আছে তেতিয়া হলে আপোনালোক নিশ্চিন্ত মনে থাকক কাৰণ এতিয়া যোনটো চৰকাৰী কৰ্মচাৰীসকলে সেই গোটেইকেইটা কাম পৰ্যালোচনা কৰি আছে বা সিহঁতে চাই আছে গোটেই ডকুমেন্টছ ভেৰিফাইৰ কাৰণে গোটেই পঠাব। সব হেতু পঠাৰ পাছত আপোনাৰ বেংক একাউণ্টত ইলেকশ্যনৰ আগে যোনটো পইচা হেতু আপোনালোকে পাই যাব। সো আপোনালোকে নিশ্চিন্ত মনে থাকক কৰাৰ পাছত আপোনালোকৰ যোনটো 10000 টকা হেতু আপোনালোকক দিব। নেক্সট আকৌ আপোনালোকক 25000 টকা দিয়া হ'ব যদি আপোনালোকে সেই 10000 টকাটো উপযুক্ত যোনটো ব্যৱসায়ত লগাই দিয়ে তেতিয়া আপোনালোকে নেক্সট আকৌ যোনটো 25000 কাৰণে আপোনালোকে আকৌ বিজনেছ প্ল্যান ফৰ্ম এখন দিব লাগিব। আপোনালোকৰ যোনটো ব্যৱসায় কি কৰিব হেতু চৰকাৰক ভালকে দিব লাগিব সেই 10000 টকা দি আপোনালোকে কি কৰিছিলে হেতু আকৌ নেক্সট দিব লাগিব প্ল্যানিং বনাই। সো সেই গোটেইকেইটা আপোনালোকে কৰি ল'ব হেতু কৰাৰ পাছতহে আপোনালোকে চৰকাৰৰ পৰা সাহায্যটো পাই থাকিব নহলে এনে চৰকাৰে আপোনালোকক সাহায্যটো নিদিব। আপোনালোকক স্বাৱলম্বী কৰিবলৈ মহিলাসকলক স্বাৱলম্বী কৰিবলৈ চৰকাৰে পদক্ষেপ লৈছে। তো হেতু আপোনালোকে ভাল কামত ব্যৱহাৰ কৰিব তেতিয়াহে আপোনালোকৰ যোনটো ঘৰুৱা সমস্যা সেই গোটেইকেইটা দূৰ হৈ যাব আপোনাৰ ফাইনেন্সিয়েলি আপুনি স্বাৱলম্বী হ'ব পাৰিব আপুনি হেতু কাৰণে চৰকাৰে পদক্ষেপটো লৈছে। সো হেতু আপোনালোকে ভাল কামত ব্যৱহাৰ কৰিব নে পইচাটো পাই উৰুৱাই নিদিব কাৰণ তেনেকৈ কৰিলে আপোনালোকৰ নিজৰে বিপদ হ'ব। সো ইমানেই আছিলে ভিডিওটো চাই যদি ভাল পালে লাইক এটা কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ দিব যাতে এনে ধৰণৰ ইনফৰমেটিভ ভিডিওবোৰ আপডেট আপোনালোকে পাই থাকে। সো আজিৰ ভিডিওটো ইমানেই জয় অসম।